আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এইটো হ'ল ইনকুবেটাৰ মেচিন। এই ইনকুবেটাৰ মেচিনৰ সহায়ত আমি সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি উৎপাদন কৰোঁ। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি লাগে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে মোৰ লগত যোগাযোগ হ'ব আৰু আপোনালোকক মই অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি ছাপ্লাই দিম। চাওক, এক দাদাই অৰ্ডাৰ কৰিছিলোঁ। এইখন হ'ল বঙাইগাঁও ডিষ্ট্ৰিক্ট হাপাচাৰা। এই হাপাচাৰাৰ দাদা প্ৰত্যেক মাহে মাহে মোৰ পৰা লোকেল কুকুৰাৰ পোৱালি লৈ থাকে আৰু ভাল এটা বিজনেছ পাইছে। চাওক, যদি আপোনালোকে এনেকৈ ফাৰ্ম কৰিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে আপোনালোকক মই পৰামৰ্শ আৰু কেনেকৈ লোকেল কুকুৰা ডাঙৰ দীঘল কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই জনাই দিম। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী এৰিয়াত লেংটিচিঙা ডুমেৰগুৰি বুলি কয়। চাওক, আমি সকলো জাগাতে মাল দিওঁ, যেনে বঙাইগাঁও ডিষ্ট্ৰিক্ট চাপাগুৰি, কোকৰাঝাৰ, গোসাইগাঁও, কাশীখুত্ৰা, আপোনাৰ বিজনী, মানিকপুৰ, পাইতলাদহা, দুধনৈ, কৃষ্ণাই, তাৰপিছত আপোনাৰ আগিয়া, শৈলমাৰী, যিকোনো ধৰণৰ জাগাৰ পৰা আপোনালোকে মোৰ ইয়াৰ পৰা লোকেল কুকুৰা লৈ যাব পাৰিব। আমি সদায় বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী তুলিংগীয়া অভাৰব্ৰিজৰ তলত থাকোঁ। চাওক, আমি সম্পূৰ্ণভাৱে কেনেকৈ ব্ৰডিং কৰোঁ আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে যদি এনেকৈ ব্ৰডিং কৰে তেনেহ'লে আপোনালোকৰ লোকেল কুকুৰা মডেলিটি নহ'ব। সম্পূৰ্ণভাৱে এনেকৈ টিন পাতেৰে দি ভালকৈ ৰাউণ্ড কৰি পেলাই যদি আপোনালোকে তলত নিউজ পেপাৰ নহ'লে আপোনাৰ তুষ দিলে, কাঠৰ গুড়া নহয়, কাঠৰ গুড়া দিলে আপোনাৰ পোৱালি মডেলিটি হ'ব। চাওক, তুষ দিব লাগিব, নহ'লে আপোনালোকে নিউজ পেপাৰ দিব আৰু এনেকৈ দি সুন্দৰকৈ ৰাখি পেলাই 100 ৱাটৰ বাল্ব দিব। বাল্বৰ ওপৰত আপোনালোকে 50% খানি ঢাকন মাৰি দিব, তেলে আপোনালোকৰ পোৱালি মডেলিটি হোৱাৰ সম্ভাৱনা নাথাকে। চাওক বন্ধু বান্ধৱীসকল, আমি সম্পূৰ্ণভাৱে আপোনালোকক পৰামৰ্শ দিম কেনেকৈ মেডিচিন ইউজ কৰিব লাগে, কেনেকৈ পোহপাল কৰিব লাগে, সম্পূৰ্ণ ডিটেইলছ মই জনাই দিম। আৰু মোৰ পৰা পোৱালি ল'লে সম্পূৰ্ণ দায়িত্ব মোৰ থাকিব। কেনেকৈ আপোনালোকে ডাঙৰ কৰিব, কেনেকৈ যাতে মডেলিটি নহয়, সম্পূৰ্ণভাৱে আপোনালোকক মই পৰামৰ্শ দি দিম। চাওক, আমাৰ নিজাববীয়াকৈ প্ৰচেষ্টাত আমি এনেকৈ ব্ৰডিং কৰোঁ আৰু ইনকুবেটাৰ মেচিনৰ পৰা মই পোৱালি উৎপাদন কৰোঁ। যদি আপোনালোকৰ লোকেল কুকুৰা পুহিবলৈ বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সম্পূৰ্ণভাৱে অৰিজিনেল লোকেল কুকুৰাৰ পোৱালি পাব আৰু লগতে হাঁহৰ পোৱালিও পাই যাব। হয়, আপোনালোকে টাইম টু টাইম মেডিচিন ইউজ কৰিব লাগে আৰু সম্পূৰ্ণভাৱে খালি ফাৰ্ম কৰিলে নহ'ব। ফাৰ্মৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব যাতে পোৱালিবোৰ মডেলিটি নহয়, যাতে পোৱালিবোৰ ভালকৈ পৰ্যবেক্ষণ কৰিব পাৰোঁ। সেনেকৈ সম্পূৰ্ণভাৱে চোৱা চিতা আপোনালোকে কৰিব লাগিব আৰু মাজে সময়ে কিছুমান মেডিচিন আছে, সেই মেডিচিনবোৰ আপোনালোকে ইউজ কৰিব, তেনেহ'লে আপোনালোকৰ পোৱালি মডেলিটি নহ'ব। চাওক, আমি কিন্তু এই লোকেল কুকুৰাৰ পোৱালিৰ ইয়াতে ভালেখিনি টাইম দিওঁ, যাতে কোনটো পোৱালি হয়তো অলপ দুৰ্বল আছে সেইটো আমি ভালকৈ পৰ্যবেক্ষণ কৰোঁ। চাওক, এইখন দাদাক মই মাল দিবলৈ আহিছোঁ। এই দাদাই প্ৰত্যেক বেচে 500কৈ লোকেল কুকুৰাৰ পোৱালি এইখন ফাৰ্মত উঠায় আৰু সম্পূৰ্ণভাৱে দাদাক আমি প্ৰত্যেক মাহে মাহে 500কৈ দি আছোঁ। এইটা হ'ল আপোনাৰ বিজনী, তাৰপিছত ৰাখালডুবি, গেকৰাবাৰী, আমি সকলো জাগাতে মাল দিওঁ। আপোনালোকে ক'ৰ পৰা মাল অৰ্ডাৰ কৰিব আপোনালোকে মাল পাই যাব, কোনো ধৰণৰ টেনশ্যন কৰিব লগা নাই আৰু সম্পূৰ্ণভাৱে আপোনালোকক মই পৰামৰ্শ দি দিম। আপোনালোকে ভালকৈ ফাৰ্ম কৰি আগুৱাই যাওক। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে এনে বহি নাথাকি পেলাই আপোনালোকে প্ৰথমে 200 300 এনেকৈ লাহে লাহে আগবাঢ়ি যাওক, তেনেহ'লে আপোনালোকৰো ভাল হ'ব। প্ৰথমতে আপোনালোকে ভালকৈ শিকি লওক, তাৰপিছত লাহে লাহে আপোনালোকে ব্যস্ত বঢ়াই দিব।